তেওঁলোকে আহি আমাৰ ৰাইজৰ আগত আচলতে সময়ে আগত কাজ এইটো অভিলেখৰ বাবে নহয়। এই অনুষ্ঠানটো আচলতে নতুন প্ৰজন্মক আচলতে চিনাকি কৰি দিয়া এটা চেষ্টা, এটা প্ৰয়াস। এই প্ৰয়াসত আমাক আচলতে যথেষ্ট সহায় কৰিছে প্ৰধানমন্ত্ৰী আৰু বিদ্যা বৰুৱাই। আৰু মই এইখিনিতে পুনৰবাৰ উল্লেখ কৰোঁ, আচলতে ভুল বেছি থাকি যাব পাৰে প্ৰথম প্ৰচেষ্টা। গোটেই কথা বতৰাবোৰ আচলতে প্ৰধানমন্ত্ৰীয়ে বুজাই দিব। গতিকে পলম নকৰি প্ৰধানমন্ত্ৰীলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ আৰু আমাৰ অনাগত পৰিকল্পনা সমৰ্থন আগবঢ়াব আশীৰ্বাদ দিব কণ ছাত্ৰ ছাত্ৰীসকলক। তাকে কৈ মোৰ বক্তব্য সামৰণি মাৰি আমি পৰৱৰ্তী অনুষ্ঠান পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰশান্ত চুতীয়া ডাঙৰীয়ালৈ। আৰু খুব চমুকৈ আমাৰ মাজত যিহেতু প্ৰাক্তন নেতা মনোৰঞ্জন বড়ো ডাঙৰীয়া আছে, খুব চমুকৈ এটা শুভেচ্ছামূলক বাৰ্তা দিবলৈ মই তেখেতলৈ মাইক্ৰফোনটো আগবঢ়াই দিছোঁ। আঞ্চলিক ছাত্ৰ সন্থাৰ